মানুহ ৰাতিপুৱাৰ পৰা ৰখি আছে হাতী চাবৰ কাৰণে মানুহখিনি পাৰ হৈ আহিছে হা যদি কিবা কাৰণত যদি অকস্মাতে চালধাৰে আহে হা ইডাল দিয়ে পাৰ হ'ব চেষ্টা কৰিব ইয়াতে এইপিনে পাৰ হ'ব লাগিব এইখিনি জেগাত ৰখি থাকিব লাগিব মই ফালে বাগিৰি যাম ডাইৰেক্ট সোনকালে যাই পাম क्या बात है सर क्या बात है सर क्या बात ये बात है হাতী কেইটামান ওলাব বুলি গম পাইছে 50টাৰ ওপৰত থকা বুলি কৈছে পোৱালি কেইটামানো আছে মানুহ আমাৰ এটা গৈছে হাতী খেদিবৰ কাৰণে সোমাই গৈছে কিবা হয় চাই থাকক এতিয়া সদায় হাতী কেইটা আহে সদায় আহে নেকি আহি আছে এইকেইদিন কেইটা আহে এই 80টামান আছে 80টামান আছে বেছিও হ'ব পাৰে ভয় লাগে নে এনে আপোনালোকে ভয় নালাগিব বাপ্পা ঐ কালি 3বাৰ 4বাৰ দাৰু খাইছে এনেকুৱাকৈ আমি বহি হাতী খেদাৰ চেষ্টা কৰি আছোঁ হাতীবিলাক ওলাই নাহে তাতে বহুত কেইটা হাতী আছে 40টামান 50টামান হাতী আছে সেই মানুহকেইটাই জুই জ্বলাই আছে দেখা পাইছে না সেই তাতে জুই জ্বলাই আছে হাতীকেইটা আছে সেইখিনি জেগাত ভিতৰত ৰাতিতে কি দি আছে তাহা এতিয়া দিনত তাহা ভাল হৈছে কাৰোবাৰ আহি পাৰা ডিষ্টাৰ্ব দিব আহিলে দেখাই পাম হাতী আছে এই জংঘলৰ মাজত এতিয়া আমি উঠিব ওলাইছোঁ এইটোৰ পানী টেংকিৰ ওপৰত ইয়াৰ পৰা দেখা পাই বোলে ভালকৈ গৈ চাওঁ বহুত ওপৰত উঠি আহিছে ইয়াৰ পৰা দেখা পাইছোঁ ভালকৈ সেইকেইটা দেখা পাইছেনে সেইকেইটা তাতে আছে বহুত ওপৰত আছোঁ আমি সেইকেইটা আছে তাতে আছে এই ৰাতি এই কল বাগান গোটেই খাই শেষ কৰি দিছে এইখিনি জেগাত চাওক কিমান কল খালে এইখিনি জেগাত এইখিনি নতুনকৈ কল ৰোৱা এইখিনি গোটেই কল খাই দিলে খাই সেই তাত ৰখি আছে দেখিছেনে তাতে কোৱা মতে 80টাৰ ওপৰতো আছে হাতী এই দেখা পাইছে কি ধুনীয়াকৈ কাণবোৰ লৰাই আছে